নমস্কাৰ, মই নিশা। আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। যেতিয়া মই স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমাৰ দিনতো আজিৰ দৰেই বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা হৈছিলে। আৰু তাতে মই কিহত জিকিছিলোঁ, খেলে-মালি বা গানত কিহত পাইছিলোঁ পুৰস্কাৰ, তো সেইবিলাক চাৰ্টিফিকেট মই আজিও ভালদৰে থৈ দিছোঁ। তো ইমান দিনে মই ফাইলত ভৰাই থৈ দিছিলোঁ, তো ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। চাৰ্টিফিকেটটো বহুত ধুনীয়া হৈ আছে এতিয়াও। আহকচোন চাওঁ। প্ৰথম এইখন হৈছে মই ক্লাছ 6ত আছিলোঁ তেতিয়া, 2007 তেতিয়া কুইজ প্ৰতিযোগিতাত ছেকেণ্ড হৈছিলোঁ। এইখন লিখা আছে গুৱাহাটী উচ্চ বিদ্যালয়। ছেকেণ্ডখন মই ক্লাছ 7ত আছিলোঁ 2008ত, আৰু তেতিয়া সমবেত সংগীতত পাইছিলোঁ প্ৰথম এইখন। থাৰ্ডখন হৈছে 2009ৰ, মই ক্লাছ 8ত আছিলোঁ, আৰু এইখনো হৈছে সমবেত সংগীত, প্ৰথম হৈছিলোঁ। এইখন চাৰ্টিফিকেট হৈছে 2004ৰ হয়। এইখন চিলড্ৰেন ড্ৰামা ৱৰ্কশ্বপ। এইখন participated in the children's drama workshop from 15 to 30 July 2004. এইখন হৈছে 2011 200 মিটাৰ দৌৰত পাইছিলোঁ ছেকেণ্ড। এইখন হৈছে মই যেতিয়া ফেশ্বন ডিজাইনিং কমপ্লিট কৰিছিলোঁ তেতিয়া দিছিলে এই চাৰ্টিফিকেটখন। ইয়াতে লিখা আছে ছাকচেছফুলি চাৰ্টিফিকেট প্ৰগ্ৰেম অন ফেশ্বন ডিজাইনাৰ ৰেডিমেড গাৰ্মেণ্টছ মেকাৰ। চাৰ্টিফিকেটছ অকল এইকেইখনেই নাছিলে, আৰু বহুতখিনি আছিলে। কি ক'ম আৰু, যেতে থতে বেয়া হৈ গ'ল চাগে কিছুমান, তো যিখিনি ভাল হৈ আছিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। সৰু থাকোঁতে আমাৰ কাপোৰবিলাকেই হওক বা খেলনা বস্তুবিলাকেই হওক, এতিয়া ডাঙৰ হোৱাৰ পিছত এইবিলাক চাই ভাল লাগে, স্মৃতি ৰোমন্থন কৰি ভাল লাগে। তো সেইকাৰণে থৈ দিয়া হয়। যদি আপোনালোকেও ৰাখি থৈছে তেনেহ'লে জনাব। যেতিয়া মই ফেশ্বন ডিজাইনিং কমপ্লিট কৰিছিলোঁ তেতিয়া কি হয়, নতুনকৈ মই চিলাই শিকিছিলোঁ তেতিয়া, আৰু ঘৰত কি কৰোঁ, ক্লাছৰ পৰা আহি পেলাই নিজৰে কিছুমান পুৰণা জিন্স হওক বা নতুনো মই কাটি দিছিলোঁ দেই। তাৰপিছতে মাৰ ভাগৰ মেখেলাও কাটিছিলোঁ মই। তাৰপিছতে এনেকৈ কিবা কিবি চিলাওঁ। নতুন জিন্স এটা কাটি পেলাই মই এবাৰ বেকপেক এটা বনাইছিলোঁ। ডেনিমৰ বেগটো আছিলে, এতিয়াও আছে, ক'ৰবাত সোমাই থোৱা আছে চাগে, পালে আপোনালোকক কেতিয়াবা দেখুৱাম পিছলৈ। তো এইখিনি আছিলে মোৰ সৰু সুৰা কিছুমান ভাল লগা স্মৃতি। আপোনালোকৰো যদি জীৱনত এনেকুৱা কিছুমান সৰু সৰু ভাল লগা স্মৃতি আছে তেনেহ'লে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু এইখিনিৰ লগতে মোৰ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টোত লাইক এটা মাৰিব, কমেণ্ট কৰিব, আৰু কাষতে থকা বেল আইকনটো টিংকৈ বজাই দিব, যাতে মই কিবা ভিডিঅ' দিলে আপোনালোকৰ তাতে ন'টিফিকেশ্যন যায়। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।